Hello everyone, আজি মই বনাব ওলাইছো এয়া বইল খিচিৰি ৰেচিপি এটা আৰু ইয়াৰ কাৰণে লৈ লৈছো মগু গটা মগু আৰু ধোৱা মগু মসুৰ এনেদৰে লৈ লৈছো এতিয়া এইখিনি ভালদৰে ধুই সাফা কৰি লম আৰু দাইল অলপ বেছিকৈ দিছো আৰু চাউল ইয়াতকৈ অলপমান কমকৈ দিম আৰু এয়া এমুঠিমান চাউল লৈ লৈছো চাউলখিনি ভালদৰে ধুই ললো আৰু এয়া মগু আৰু দাইলখিনি ধুই ললো আৰু আলু দি দিছো নেকৈ সৰু চাৰি পিচ কৰি আৰু এতিয়া এইখিনি কুকাৰত দি লম আৰু ইয়াতে নিমখ দিম আৰু বেলেগ একো নিদিও খাওতে অলপমান তেল দি লম কেঁচা তেল আৰু পিয়াজ মছলা একো নিদিও বইল খিচিৰি আৰু এয়া কুকাৰত দি ললো গোটেইখিনি বস্তু দি ললো আৰু পানী দিলো পানী অলপ প্ৰয়োজনতকৈ বেছিকৈ দিব লাগে তেতিয়া খিচিৰিখিনি ধুনীয়াকৈ সিদ্ধ হয় আৰু এয়া নিমখ দি দিলো এতিয়া এইখিনি 6টা-7টা মান চিটি আহিবৰ কাৰণে গেছত ৰাখি দিম আমাৰ বইল খিচিৰি ৰেডি হৈ গ'ল তেল দিছো ওপৰৰ পৰা আৰু আলু আৰু হালধি দিয়া নাই এনেদৰে খাই ভাল লাগে আজি এনেদৰে খাম ৰাতিৰ সাজটো